দাদা কওকচোন। কি খবৰ ভকত? মোৰ ভাল নহয়। কেলে? জানুৱাৰী চানি ক'তো যাব পৰা নাই, তাৰপৰা মদৰ দাম বাঢ়িলে মদৰ দাম বাঢ়িলে নি? মদৰ দাম বাঢ়িলে, এতিয়া খাব নোৱাৰো। তাৰমানে আগত মই এতিয়া খাইছিলো এটা কাৰ্ডটোত, এতিয়া মোৰ নিজৰ কাৰ্ড লাগে। কাৰ্ডটো মানে ৰিনিউ নাই হোৱা? ৰিনিউ নাই হোৱা। কালি ক'ত দূৰণি কৰিছিলা নি? ষ্টেটাছত পাইছিলো। মই ভূটান গৈছিলো কালি। নহয়, মই বাবুল টকত বাৰ্থডে আছিলে, তাত চাইছিলো। হয় নি? ঋতুলে দেখাইছিলে। তাই মোৰ এই লগৰ এজন পাই, আমাৰ শিৱসাগৰ ঘৰ তেওঁ। বোলে তেখেতৰ লগত কথা পাতিবলৈ আছিলে। মই বোলো ৰ'ব, বৰ দিগদাৰ নহয় কেলা, বৰ মানে জৰুৰী মানুহ নহয়, লগ পাবলৈ বৰ দিগদাৰ বোলো। মই বোলো এতিয়া মই 2 মিনিট সময় এটা পাইছো, তাৰমানে লেট্ৰিন কৰিবৰ কাৰণে। হয় নি? সেইকণ টাইমহে টাইম আৰু। দিছো বাৰু, পাতকচোন দেই, একদম মোৰ বেষ্ট ফ্ৰেণ্ড দেই। হেল্ল'। নমস্কাৰ। তামোল দা নমস্কাৰ। নমস্কাৰ। আপোনাক আজি মই এবছৰ মানৰ পৰা বিচাৰি আছিলো। তেনেকে বিচাৰিলে নোপোৱা হয়, আগত এপ্লাই কৰিব লাগে, তাৰপৰা হিমন্ত হতেই নাপায়। সেইটো হয় বাৰু। আজি মোৰ বছৰটো শেষত আৰু এসপ্তাহ আছেগে, শেষ হ'ব আৰু। কিন্তু লগ পালো, কিবাকে ভাল লাগিলে। এসপ্তাহ ভালেই যাব, টেনচন কৰিব নালাগে। পইচা হেৰি কৰিবা, খালি নিয়মত চলিবা, ক'ৰবাত ছোৱালী তোৱালী কথা নিদিবা। হয় নেকি? নিদিওঁ। বাকী আপোনাৰ ভালে আছে আপুনি? মোৰ ভাল নহয়, মাইকীজনী টিকা এটা বিষ, 12 লাখ মান টকা পানীত পেলালো। ক'ৰবাত এতিয়া চিকিৎসা কৰি আছে নে? চিকিৎসা মানে হিমন্ত ঘৰতে শুই আছে। ধনী মানুহ ঘৰত থাকিলে ভাল হয় কিজানি। আচ্ছা। আপুনি খোৱা বোৱা কৰিলে? খোৱা বোৱা হোৱা নাই, গাখীৰ খীৰাইছেহে, তাৰপিছত মতাক কোৱাটো কণী পৰা নাই, গঁৰাললৈ গৈছেহে। হয় নেকি? আপুনি ব্ৰেকফাষ্ট কি খায় ন মৰ্ণিঙত? ব্ৰেকফাষ্ট মই ৰাতিপুৱা ডাঠ নাৰিকল, তাৰপৰা মাটি কঁঠাল এচকল, তাৰপৰা পালে মানে ভাল, একদম পিয়ৰ যিটো গছত লগা আপেল, এইটো কাৰ্টনত থকাটো নহয়। আচ্ছা। একদম গছতে থকা হ'ব লাগিব। হয় নেকি? আপোনাৰ আজিকালি প্ৰগ্ৰেম চগ্ৰেম চলি আছে নে? প্ৰগ্ৰেম চলি আছিলে, কালি আছিলে ব্ৰহ্মপুত্ৰত। বোলো তামোল দা, আপোনাক মই বহুত দিনৰ পৰা মানে আপোনাৰ ভিডিঅ'বোৰ চাওঁ, ইমান ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ। মই আকৌ হেডফোনত নুশুনো, মই বক্সত শুনো ডাইৰেক্ট। বক্সত শুনা, ভালে কৰিবি। এদিন বুঢ়াৰ লগতে আহিবা। যাম। মই আপোনাক এদিন লগ কৰিমগে হা, আমাৰ ঘৰলৈ যাব লাগিব আপুনি। আহিবা, খালি টাইম টেবুল মিলাই আহিবা দেই। মোৰ মানে মাও পৰীক্ষা চলি আছে, পপাও শ্বিলং যাব নেকি এই মাহত। হয় নেকি? তামোল দা, হেৰি আপোনাৰ পৰা আশীৰ্বাদ এটা দিয়ক মোক, বছৰটো ভালে যাবলৈ। ভালে শক্তি ভালত আছে, মধু শক্তি, মদ পানী নাখাবা, চাদা চিকন নাখাবা, ক'তো গাভৰু ছোৱালীক কথা নিদিবা, গোবিন্দক কৃপা কৰিবা, ব্ৰইলাৰ মাংস গোটা ফ্ৰাই নাখাবা, আৰু ক'তো জাহা তাহা কথা নকবা, নীতি নিয়মে ভালে গ'লে ধূপ ধূনা লগাবা, ভগৱানক ডাইৰেক্ট মানে শত্ৰু বুলি নাভাবিবা, নীতি নিয়মে সকলো কথা দায়িত্ব ল'বা, গাভৰু ছোৱালীক কেতিয়াও মেছেজ নিদিবা, আৰু মা দেউতাক বেয়া কথা নকবা, আৰু কেতিয়াও বাজি গাই গাখীৰ নাখাবা। ধন্যবাদ, বিৰাট ভাল লাগিলে দেই। তামোল দা, খালা নাই? খাবলৈ সময় নহলে, মই সেইদিনাখন কম্পিউটাৰটো বেয়া হ'ল, আলুগুটি ফুটা। আচ্ছা। তাৰপৰা পুখুৰীত মাছ আছিলে, লুটো মেল খাই গ'ল। অকল বামী মাছ 2জনী ধা পেলালো, কি খাবা। তামোল দা, এটা কথা সুধো, বেয়া নাপাব, আপোনাৰ এতিয়া চশমা ললে দেখি পাব নাই? কিটো? আপুনি যদি চশমা লয়, ডক্তৰক দেখাই পিনে চশমা জন্ম নলওঁ, তাৰমানে কি চশমা নলওঁতেই ল'ৰা ছোৱালী জন্ম দিলো। সেইটো এটা কথা আকৌ। মেইনটো ল'ৰা ছোৱালীহে, আৰু মাইকী চুমা খোৱাটোহে, এইটোতো মই এনাহত খোৱা নাই, পোহৰতে খাইছো। নাই, এতিয়া জন্মগত নেকি? জন্মগত নহয়, কাৰ্গিলত যুদ্ধত গৈছিলো, মানে ভাইটি এটা গৈছিলে, তাক বচাবলৈ যাওঁতে হ'ল। এইটো গুলি লাগিলে নাই নে কিবা? গুলি নহয়, পেগলাছ বুলি কয়, পেগলাছ, চাইডৰ গুলি লাগিলে। আচ্ছা। চকু জন্মৰ ৰহস্যটো কৈ দিয়া, কেইমাহত আহিব লাগে? 8 মাহতে গুচি আহিলো, আৰু এমাহ থাকিব লাগিছিলে গৰ্ভত। এইটো কি কেলে ইমান খৰধৰ কিয় কৰিলে আপুনি? মায়ে আকৌ পাবই লাগে নহয়, এইফালে ডাক্তৰক দেখাই আছে। মাৰ কাৰণে হ'ল? আকৌ পাবলগীয়া হোৱাৰ কাৰণে আপুনি 8 মাহতে গুচি আহিলে? পিছৰজনে দিগদাৰ কৰি আছে, হয় ন? ৰুবল হনেনটো আহিছিলি, মোক নাহিলে কেলে? মই লৰালৈকে মই শিৱসাগৰ গৈছিলো, ঘপককে সোমাই আহিলো। জানুৱাৰীত আহিবি নেকি মাঘত? মাঘত যাব লাগিব, মেজি পাতিবা আকৌ।
মেজি পাতি হেৰি মই মেজিত নাথাকো ন প্ৰগ্ৰেমবোৰ ধেৰ পাইছো যে ঠিক নাই থাকো নাথাকো তই তথাপি আহিবি মই যাম এই বাকী মোৰ ভাল নহয় এইবোৰ মানে হেৰি হ'ল অকলে অকলে ঘূৰি ফুৰাহে তাৰপৰা এতিয়া মানে ঢেৰ কামৰ হাতত ঢেৰ কাম ললে ব্ৰহ্মপুত্ৰখন সিঁচিব লাগে হয় দেওবাৰৰ পৰা ব্ৰহ্মপুত্ৰখন সিঁচিব ল'লা নি কালি জাপানৰ পৰা মেচিন দুটা আনিলো তাৰমানে হেৰি কৰিম এই একেবাৰে বোকাখিনি পেকেট কৰি পেলালো এই ফলুগুটি বনাবলৈ বোকাখিনি তাৰপৰা মাছখিনি মানে 36খন দাসগাঁৱে ভাগ কৰি ল'লে মোলে পইচা নাথাকে পইচা 7 লাখ মান থাকিব নেকি বাজেট ঘাটি খালা ঘাটি খালে মানে মই পাব নোৱাৰো এই চংচং বুলি এটাই লোৱা এটাই মানে সি ওপৰত পইচা দি দিলে আকৌ টেণ্ডাত সেইটো হ'ল আকৌ বাকী দাৱনী চাৱনীবিলাক আজৰি হ'ল সেইবোৰ হ'লে এই বলেৰোখন ফচিলেগে হয় নে সেইবোৰ তিনিচুকীয়াত কি ক'লৈ গৈছিলা এই মাইকীক লৈ গৈছিলো তাই মানে চৰ্দি লগা আছিলে আমাৰ অসমৰ ডাক্তৰ নোৱাৰিলে দেখাবলৈ নিছিলো খুটাত মাৰি দিলো কেলা মাইকীও দাঁতটা ভাগিলে মোৰ একো নহ'লে বাৰু খালি গাড়ীখনৰ ইঞ্জিনটো বৰ বেয়াকে গুচি গ'ল মাইকী টিকাটো ভাগিলে তেওঁ নহয় দাঁতটা গ'ল ওপৰ দাঁতটা দাঁত এটা ওলাই গ'ল তাকে বোলে এইজনে বোলে মই শুনি আছো বোলে লগ পোৱা নাই মই বোলো মই আমাৰ বৰুৱাক ক'লো বোলো বৰুৱা পোৱা যদি বোলো তেখেতক লগাই দিবাচোন ফোনটো এনেকে বুলি ক'লো মই তোমালোকৰ হেৰি এটা আছিলে চচুবোৰ আগতে সিহঁতৰ আকৌ এইবোৰ কিবা হটকিলেছ লগাইছে মোটা পায়খানা পোকত পানী একদম লগাই দিয়া পানী লগাইছে হয় তাৰপৰা মুতিলে হাত ধুব পৰা এতিয়া মানে ইমান কষ্ট কৰিব নালাগে কষ্ট নহয় মানুহজনী দুৰ্বল নহয় জানো আকৌ লোৱা পাব নোৱাৰে আৰু আকৌ নেপায় নোৱাৰে পাবই নোৱাৰে চচিছ গ'ল মডেল গ'ল বিয়াত গ'ল চেচিছ নাই হ'ব তেতিয়ালে ঠিক আছে বাৰু দিয়া সেইজনক বেয়া পাবলৈ মন কবি এদিন আহিবলৈ কবি নাপায় আমি যে লগ পাইছিলো যে মই ৰুমৰ পৰা যে কথা পাতিছিলে যে এই যে বৰহলা ল'ৰাজন এইজনে কিবা এটা সোধে কোৱাচোন পটাপট কোৱা টাইম কভাৰ হেল্ল' হেল্ল' তামোল দা কৈ পেলাই আহো ভালনে আছো আৰু দেই মই চলি আছো চলি আছে আৰু চলি আছো এই মানে এতিয়া গাভৰু ছোৱালীবোৰ শ্বিলং তিলং যাবলৈ পাৰ্মিট লিয়াই দিছো তাৰপৰা ডেকা ল'ৰাবোৰ মদৰ কাৰ্ড লিয়াই দিছো ৰঞ্জু আৰু বিজুহেঁত আছে নে তেহেঁতৰ নাই সিহঁতি মোক ক্লাবৰ নহয় সিহঁতি আমাৰ ইনজয় ক্লাবৰহে সুস্মিতাৰ ইনজয় ক্লাবহে সুস্মিতাৰ আছে নে সুস্মিতাৰ তাইও নাই তাই জণ্ডিছ এতিয়া পোকৰ ফালৰ পৰা পাইপ পোকৰ ফালৰ পৰা পাইপ দিছে ন বাকী খোৱা বোৱা কৰিলে খোৱা বোৱা হোৱা নাই হেৰি হ'ল মানে মেচিনটো বেয়া হ'ল ভাত বনোৱা মেচিনটো বেয়া হ'ল ভাল লাগিলে দেই আপোনাৰ লগত আজি ভাল লাগিলে ভালকে শুবা উল্টাকে শুম ন মাইকী ভাল পালো ডাইৰেক্ট কথা কৈ নিদিবা ৰুমত দেই তাৰমানে এইবোৰ চিচি কেমেৰাত ওলাই পৰে হা কালি এজনী ছোৱালী ধৰা পৰিছে এই কামুৰি দিলে ল'ৰা এটাই আকৌ মই লগালগ গৈ কিচখন উঠাই আনিছো বুলিহে হ'ব মোৰ দেই ঠিক আছে দিয়ক